আজি আমাৰ মাটিখিনি পেক দিয়া কথা আছিল, কিন্তু কি কৰিব আৰু বিধি দিলেও বিধাতে নিলে। এষাৰ যে কথা আছে সেনেহেনে হৈছে আমাৰ। এইফালে চোতাল বজাই আৰু পথাৰনো ক'ত বজাই নহ'ব। এইফালে কাম বন কৰি বৰষুণটোকে চাই ৰখি আছোঁ কাঠিত। আৰু এইফালে ফুলডাল কি ভাল লগা হৈছে, বৰষুণ বুলি ফুলডাল আমাৰ বিৰাট ভাল লাগে। আৰু এইটো ফুলৰ নাম বা কি, মই কিন্তু নামটো নাজানো এইটো ফুলৰ। এনেকৈ ফুলবিলাক চাই মাত্ৰ আছোঁ দিয়ক। আৰু পানী বজাই সঁচাই থাকলে হ'বনো কি, ইফালে কিবা এটা খাবও লাগিল। সেই বুলি পাকঘৰ আহি পালোঁ। পাকঘৰ আহি পাই একফালে চাহ বহালোঁ, একফালে গাখীৰ বহালোঁ। গাখীৰখিনি পাকে থৈ দিম দিয়ক, পিছততো লাগব। আৰু ইফালে পিটকৈ আহি কিনে বিচনাৰ কাপোৰখিনি জাপোঁ। বাবাই সোনকালে নুঠে কাৰণে বিচনাৰ কাপোৰখিনি জাপা আমাৰ দেৰি হয়। আৰু ইফালে পিটকৈ জাপি আছোঁ। আৰু বাবাকো তাতে বিচনাত থিয় কৰি থৈ দিছোঁ পিটকৈ। আজি পেক দিম বুলি কয় সোনকালে উঠলোঁ। সোনকালে উঠি কিনে কাম বন কৰি ৰাতিৰ পৰা কি বৰষুণ দিছে, সেইকাৰণে আৰু পেক দিয়া নহ'বই কিজানি আজি। ইফালে আৰু বিচনা পাৰি কিনে ৰেডি কৰি দিওঁ ৰ'ব। উপায়তো নাই, আৰু পেক দিয়া নহ'লেও আৰু আচলতে ৰোৱনীও নাই আজি। সেইকাৰণে আৰু কেইদিনমান আগতো বৰষুণে নাছিল। এতিয়া আৰু বৰষুণ দিলে বৰষুণ দেয়ে আৰু ৰ'দ দিলে ৰ'দে দেই। কি যি বতৰ পাতিছে আৰু এইফালে সেনেকৈ সেইবিলাক কথা ভাবি বিচনাৰ কাপোৰ জাপি আছোঁ দিয়ক টুককৈ। আৰু এইফালে বাবাই মই বিচনাৰ কাপোৰ জাপা চাই আছে সহায়। আৰু এইখন বিচনা চাদৰ আৰু ৰাতি বাগা দি বিৰাট ভাল লাগে, সেইকাৰণে ৰাতি এইখন পাৰোঁ আৰু পুৱা হ'লে উঠোঁ। কি যে কাম এগলা, কেতিয়াবা হেলাও লাগি যায় কাম চাম কৰবা। কামবিলাক কৰি সদায় একে কামখিনিয়ে কৰিব লাগে, আমনি লাগি যায় একদম। আৰু এইফালে বাবাই বিলাক চুচো, সেইকাৰণে আৰু সিবাগে নিদি তাক কৈছোঁ অক আছে ইফালে নাইফা। সি কিন্তু অক থকা বুলি ক'লে নাহে, সি দেখেহে দি থাকে অক কৰি। আৰু এইফালে 10-11টামান বাজিছে, বৰষুণ এৰা একো নামেই নলয়। বৰষুণৰ স্পীডটো বাঢ়িছেহে। আৰু কাঠিতে বহি আছোঁ দিয়ক, আৰু কি কৰিম আৰু দিপৰা ভাত পানী খাই কিনে পথাৰত বুলি একপাক আহিলোঁ বাবাক থৈ কিনে। আৰু বাপ্পাও কি ৰ'দ দিছে, বতৰৰ মহিমা একো ধৰবাই নোৱাৰি। পুৱা বৰষুণ, দবা-পিটা বৰষুণ আৰু ভাটিবেলা ৰ'দ। কি যে বতৰ ভগৱানে। আৰু এইটো ছিজনত মোৰ পথাৰত আহি বিৰাট ভাল লাগে। আৰু এইখিনি আমাৰ কঠীয়া বিধান বিৰাট ধুনীয়া হৈছে। ইফালে আৰু মই তুলি আছোঁ, ইফালে ভাইটি আৰু সেইটো দেউতাই অলপমান উঠাই গ'ল। সেনেকৈ গোটেইকেইটাই অলপকৈ তুলি আছোঁ। মই নাজানো ইমান তুলিবা, কিন্তু তথাপিও আৰু ভাল লাগে আহি কিনে পথাৰত। আৰু আগতে আমাৰ খেতি ঘৰত, মই বিয়া নহওঁতে খেতি ঘৰত নাছিল না, সেইকাৰণে ইমান এটা নাজানো। ইয়াতে অহাৰ পৰাহে খেতি পালোঁ। আৰু মই যদি এনে থাকোঁ আহোঁৱে একপাক ইয়াতে। ভাল লাগে কিবা বাৰিষাৰ বতৰকেইটা পথাৰত আহিবা মই বিৰাট ভাল পাওঁ। আৰু ইফালে আমাৰ পথাৰখন ৰোৱা হৈছে, মোটামুটি গোটেইৰো হৈছে এইখন পথাৰত। তাৰমানে এইখন পথাৰত পানী থাকিলে বহুত পানীয়ে হয়, আৰু যদি একদিন যদি ভালকৈ ৰ'দ দেই পানী গোটেইখিনি শুকাই যায়। সেইকাৰণে গোটেইৰো একেলগে সেই পথাৰৰ বনলৈ গোটেইৰো ৰোৱা হৈছে। এইখিনি মাজতে আমাৰখিনি সাগৰ এটা হৈ আছে, সিফালে আৰু খৰিহাৰ ৰুই আছে। চাওকচোন আমাৰ সাগৰটো, সিফালে আৰু খৰিখন ৰুই আছে, তাহাৰো হ'ব আজি। আৰু এইফালে আমাৰ এইখিনি আজিৰ কাৰণে এইখিনি তোলা হ'ল দিয়ক। তুলিলোঁ গোটেইকেইটাই ধৰাধৰিকৈ। ভাল লাগে এনেকৈ আহি কিনে পথাৰত। এইফালে আমি পথাৰখনক এতিয়া বাই দি মাত্ৰ ঘৰমুৱা হ'লোঁ দিয়ক। আৰু পথাৰৰ এই ভাটিবেলাৰ দৃশ্যটো বহুত বেছি ভাল লাগে। আৰু আমি খেতিয়ক নহয় দিয়ক ইমান, কিন্তু ঘৰৰ মাটিখিনি আছে কাৰণে খেতিখিনি কৰোঁ। আৰু আজিকালি ৰোৱনী পাব বিৰাট দিগদাৰ, সেইকাৰণে বেছি খেতিও কৰা মুস্কিল হেন হৈছে।
কিন্তু কি কৰিব আৰু মাটিখিনি আছে যিহেতু কৰিবই লাগিব দিয়ক। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল দিয়ক। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব না কি কয়। আজিলৈ আহিছোঁ দিয়ক।